My YouTube channel most important. So my dear friends, আজি আমি আলোচনা কৰিম DSS ড্ৰাইভাৰ পদৰ বাবে বিভিন্ন ধৰণৰ পৰীক্ষাত অহা গুৰুত্বপূৰ্ণ জেনেৰেল নলেজ। বন্ধুসকল, পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ এক নম্বৰ প্ৰশ্নটি আছে বৈশাগু উৎসৱ অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰে ক অপশ্যনত দিয়া আছে বড়ো, খ অপশ্যনত দিয়া আছে দেউৰী, গ অপশ্যনত দিয়া আছে ডিমাচা, ঘ অপশ্যনত দিয়া আছে ৰাভা। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হ'ব ইয়াৰে শুদ্ধ উত্তৰ বড়ো। এতিয়া আহিছোঁ আজি পৰৱৰ্তী প্ৰশ্নলৈ। ২ নম্বৰ প্ৰশ্নটি আছে ওদালগুৰি জিলাত তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? ইয়াতে ক অপশ্যনত দিয়া আছে চক্ৰশিলা, খ অপশ্যনত দিয়া আছে বৰনদী, গ অপশ্যনত দিয়া আছে আমচাং, ঘ অপশ্যনত দিয়া আছে বুঢ়া চাপৰি। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বৰনদী, অপশ্যন খ হ'ব ইয়াৰে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ আজি পৰৱৰ্তী প্ৰশ্নলৈ। ৩ নম্বৰ প্ৰশ্নত দিয়া আছে অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ অৱস্থিতি। ক অপশ্যনত দিয়া আছে ডিফু, খ অপশ্যনত দিয়া আছে ধুবুৰী, গ অপশ্যনত দিয়া আছে ডিব্ৰুগড়, ঘ অপশ্যনত দিয়া আছে যোৰহাট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হ'ব যোৰহাট, শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ আজিৰ পৰৱৰ্তী প্ৰশ্নলৈ। ৪ নম্বৰ প্ৰশ্নত দিয়া আছে IIT গুৱাহাটী প্ৰতিষ্ঠা হৈছিল কোন বছৰত? ক অপশ্যনত দিয়া আছে 1992 চন, খ অপশ্যনত দিয়া আছে 1994 চন, গ অপশ্যনত দিয়া আছে 1996 চন আৰু ঘ অপশ্যনত দিয়া আছে 1998 চন। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হ'ব ইয়াৰ শুদ্ধ উত্তৰ 1994। এতিয়া আহিছে আজিৰ পৰৱৰ্তী প্ৰশ্নলৈ। ৫ নম্বৰ প্ৰশ্নটি আছে অসম বিধায়িনী বিধানসভাৰ তলৰ কোনটো সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আছিল? ইয়াৰে ক অপশ্যনত দিয়া আছে মাজুলী, খ অপশ্যনত দিয়া আছে বিহপুৰীয়া, গ অপশ্যনত দিয়া আছে মাহমৰা, ঘ অপশ্যনত দিয়া আছে বোকাখাত। তো বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰ হ'ব ক অপশ্যন মাজুলী হ'ব ইয়াৰে শুদ্ধ উত্তৰ। তো এতিয়া আহিছোঁ আজি পৰৱৰ্তী প্ৰশ্নলৈ। ৬ নম্বৰ প্ৰশ্নটি আছে কোনখন চহৰত অসমৰ প্ৰথমটো CNG ষ্টেচন উদ্বোধন কৰা হৈছে? ইয়াৰে ক অপশ্যনত দিয়া আছে গুৱাহাটী, খ অপশ্যনত দিয়া আছে ডিব্ৰুগড়, গ অপশ্যনত দিয়া আছে তেজপুৰ, ঘ অপশ্যনত দিয়া আছে যোৰহাট। তো বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ডিব্ৰুগড় হ'ব ইয়াৰে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ আজি পৰৱৰ্তী প্ৰশ্নলৈ। ৭ নম্বৰ প্ৰশ্নত দিয়া আছে দেওধনী নৃত্য কোনখন দেৱীৰ পূজাৰ লগত জড়িত? ক অপশ্যনত দিয়া আছে মনসা, খ অপশ্যনত দিয়া আছে কালী, গ অপশ্যনত দিয়া আছে দুৰ্গা, ঘ অপশ্যনত দিয়া আছে পাৰ্বতী। বন্ধুসকল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মনসা হ'ব ইয়াৰে শুদ্ধ উত্তৰ। তো এতিয়া আহিছোঁ আজি পৰৱৰ্তী প্ৰশ্নলৈ। ৮ নম্বৰ প্ৰশ্নত দিয়া আছে কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ক অপশ্যনত দিয়া আছে নৰনাৰায়ণ, খ অপশ্যনত দিয়া আছে বিশ্বসিংহ, গ অপশ্যনত দিয়া আছে লক্ষ্মীনাৰায়ণ, ঘ অপশ্যনত দিয়া আছে বালীনাৰায়ণ। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হ'ব বিশ্বসিংহ হ'ব ইয়াৰে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ আজিৰ পৰৱৰ্তী প্ৰশ্নলৈ। ৯ নম্বৰ প্ৰশ্ন দি আছে হিমা দাসক এই নামেৰেও জনা যায়। ক অপশ্যনত দি আছে কলং এক্সপ্ৰেছ, খ অপশ্যনত দি আছে ধিং এক্সপ্ৰেছ, গ অপশ্যনত দি আছে নগাঁও এক্সপ্ৰেছ, ঘ অপশ্যনত দি আছে কামাখ্যা এক্সপ্ৰেছ। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ধিং এক্সপ্ৰেছ। বন্ধুসকল, এতিয়া আহিছে পৰৱৰ্তী প্ৰশ্নলৈ। ১০ নম্বৰ প্ৰশ্ন দি আছে অসমীয়া কেলেণ্ডাৰত কোন মাহৰ ৩২ দিন থাকে? ইয়াতে ক অপশ্যনত দি আছে বহাগ, খ অপশ্যনত আছে জেঠ, গ অপশ্যন দি আছে আহাৰ, ঘ অপশ্যনত দি আছে কাতি। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আহাৰ হ'ব ইয়াৰে শুদ্ধ উত্তৰ। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড শ্বেয়াৰ টু ইয়াৰ ফ্ৰেণ্ডছ। বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।